हेलो फ्रेंड्स मानस्कर चेनेलटলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা নতুন ৰেচিপি। আহকচোন আৰম্ভ কৰো। এনেদৰে এটা পিয়াজ কাটি লৈছো, এয়া নগা ধনিয়া লৈছো আৰু কেইটামান কেঁচা জলকীয়া, আদা আৰু নহৰু এনেদৰে কাটি লৈছো আৰু এটা কেঁচা বিলাহী লৈছো আৰু তিনিটা কেকুৰা এনেদৰে লৈছো। আমি এতিয়া কেকুৰা কেইটা আৰু বিলাহীটো জুইত এনেদৰে ভালদৰে পুৰি লম। এয়া ভালদৰে কেকুৰা কেইটা আৰু বিলাহীটো পুৰি লোৱাৰ পাছত আমি খুদুনাত এনেদৰে কেকুৰা কেইটা ভালদৰে পিচি লম। ইয়াৰ লগতে আমি পুৰি লোৱা বিলাহীটো পিচি লম আৰু কেইটামান জলকীয়া পুৰি লৈছিলোঁ, সেইকেইটাও ইয়াৰ লগতে আমি পিচি ল'ম। এইদৰে ভালদৰে হোৱাৰ পাছত এচামুচ মিঠাতেল ইয়াত এড কৰি দিছোঁ আৰু ভালদৰে মিক্স কৰি লৈছোঁ আৰু এচামুচ নিমখ দি ভালদৰে গোটেইখিনি মিক্স কৰি লৈছোঁ। আজি আমাৰ কেকুৰাৰ চাটনি ৰেডি হৈ গ'ল। যদি আজি ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।